নমস্কাৰ স্বাগতম জনাইছো এয়া হৈছে নিউজ 18 বিশেষ আৰু ষ্টুডিঅত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ ৰাজ্যত এতিয়া তুংগত উঠিছে পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ পৌৰসভা নিৰ্বাচনৰ পূৰ্বে মঙ্গলদৈতো প্ৰাৰ্থীসকলে চলাইছে নিৰ্বাচনী প্ৰচাৰ বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে মঙ্গলদৈ পৌৰসভা দখল কৰিবলৈ সক্ষম হ'বনে চাৱাহক এক প্ৰতিবেদন মঙ্গলদৈ পৌৰসভাটো আন ৱাৰ্ডসমূহৰ দৰে ব্যাপক ৰূপত তৎপৰতা চলাই আছে প্ৰতিটো ৰাজনৈতিক দলে বিগত পৌৰসভাত কংগ্ৰেছৰ দখলত থকা 1 নম্বৰ ৱাৰ্ডত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নিৰ্মালী দেৱীয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিভিন্ন সমস্যাৰে জৰ্জৰিত 1 নম্বৰ ৱাৰ্ডত ঘৰে ঘৰে গৈ ভোট ভিক্ষা মাগিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে সমগ্ৰ ৰাজ্যজুৰি পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে আৰু তেনে সময়তে মঙ্গলদৈ প্ৰতিটো ৱাৰ্ডৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু তেনে সময়তে আমি উপস্থিত আছোঁ মঙ্গলদৈ 1 নম্বৰ ৱাৰ্ডত আৰু 1 নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থীয়ে নিৰ্মালী দেৱীয়ে ইতিমধ্যে প্ৰচাৰ অব্যাহত ৰাখিছে আমি উপস্থিত থকা এই 1 নম্বৰ ৱাৰ্ডৰ আমি দৃশ্য দেখুৱাইছোঁ আৰু নিৰ্মালী দেৱীয়ে ইতিমধ্যে ঘৰে ঘৰে গৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বিজেপিৰ প্ৰাৰ্থী আৰু কৈছোঁ যে যি নিৰ্মালী দেৱগৰী এগৰাকী অভিনেত্ৰী লগতে তেওঁ এগৰাকী অধিবক্তা উল্লেখ কৰিব লাগিব যে এগৰাকী উচ্চ শিক্ষিত এগৰাকী যুৱতী তেওঁ ইতিমধ্যে প্ৰাৰ্থিত্ব লাভ কৰিছে বিজেপিৰ ফালৰ পৰা আৰু প্ৰাৰ্থিত্ব লাভ কৰি তেওঁ এই ধৰণে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ঘৰে ঘৰে ভোট ভিক্ষা মাগিছে আৰু আজি দেখিছোঁ প্ৰচাৰ অব্যাহত ৰাখিছে কি ক'ব কি আশা ৰাখিছে আশা ভাল মই 100% জিকিম বুলি আশা কৰিছোঁ কি প্ৰতিশ্ৰুতি লৈ ৰাইজৰ ওচৰলৈ আপুনি কৈছে আমাৰ অসুবিধা আছে যেনে নলা নৰ্দমা ৰাস্তা সেইবোৰ ঠিক কৰিবলৈ চেষ্টা কৰিম প্ৰতিশ্ৰুতি লৈ গৈছে ৰাইজৰ ওচৰলৈকে প্ৰতিশ্ৰুতি মানে তেওঁলোকৰ যিখিনি সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰিবলৈ মই চেষ্টা কৰিম 1 নম্বৰত বিভিন্ন সমস্যা আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি নলা নৰ্দমাৰ পৰা পানীৰ সমস্যাও আছে এইসমূহ সমস্যাও পূৰণ কৰিব লাগিব তাৰ কাৰণে মই চেষ্টা অব্যাহত ৰাখিম আগতে ৰাইজে মোক সঁহাৰি দিয়ক মই তেওঁলোকৰ সেৱা কৰিবলৈ আগবাঢ়ি আহিছোঁ আপুনি এগৰাকী অভিনেত্ৰী লগতে অধিবক্তাৰ কামত জড়িত হৈ আছিল আৰু এতিয়া ৰাজনীতিলৈকে আহি প্ৰাৰ্থিত্ব লাভ কৰিছে কেনেকুৱা অনুভৱ অভিনয় জগতৰ পৰা এই ৰাজনীতি জীৱনলৈকে আচলতে অভিনয় জগতখনো সুকীয়া ৰাজনীতি জগতখনো সুকীয়া মই শেহতীয়াভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছোঁ চেষ্টা কৰোঁ কি হয় চাওঁ অঞ্চলটোৰ বাসিন্দাসকলে এতিয়া কি সিদ্ধান্ত লয় নিৰ্বাচনত সেয়া হ'ব লক্ষণীয় মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট